চাওক মই কংগ্ৰেছত আছিলোঁ কংগ্ৰেছৰ দলৰ পৰা আহি কংগ্ৰেছ দল ত্যাগ কৰি আমি বিপিলত যোগদান কৰিছোঁ। কি আশা কৰিছে কি আশা আমি কিয় যোগদান কৰিলোঁ নিশ্চয় ইয়াৰ উদ্দেশ্য থাকিব লাগিব। আমি বিগত দিনবোৰত দেখি আহিছোঁ যি পৰিৱৰ্তন আমাৰ আমি পৰিৱৰ্তন দেখা পাইহে এই বিপিলত দলত যোগদান কৰিছোঁ। আজি চাওক আগতে আমি ব্যৱসায় কৰিবলগীয়া হ'লে আমি কিবা এটা দি তাৰপিছতহে ভিতৰৰ অঞ্চলত আমি ব্যৱসায় কৰিব লগা হৈছিল। কিন্তু আমি মই আই উইটনেছ মই নিজে ব্যৱসায় কৰিছোঁ, মই নিজে পইচা দিছোঁ। এতিয়া মই 1 টকা নিদিয়াকৈ মই ব্যৱসায় কৰি আছোঁ। কিন্তু 17 বছৰৰ হাগ্ৰামা মহিলাক শাসন কৰিলে কি ক'ব? শাসন কৰিলে নহয়, দমন কৰি শাসন কৰিলে এই BPF চৰকাৰে যি দমন নীতি উঠি অহা প্ৰজন্মক শেষ কৰি দিয়াৰ যিটো পন্থা অৱলম্বন কৰি এই চৰকাৰ চলাইছিল, সেই BPF চৰকাৰে আমাক ধ্বংস কৰি পেলাই দিলে। কাৰণ শিক্ষা একেবাৰে জিৰ' কৰি দিছিল। যি জিৰ'ৰ পৰা প্ৰমোদ বড়ো চৰকাৰে এই আমাৰ চিৰাং ডিষ্ট্ৰিক্টত হাইষ্ট লেভেলত আনি দেখুৱাই দিলে, APSCত দেখুৱাই দিলে, হাগ্ৰামাক দেখুৱাই দিলে। এজন শিক্ষিত ব্যক্তিয়েহে এজন মূৰ্খ লোকক জ্ঞানী শিক্ষা দিলে যে এনেকৈ শাসনভাৰ চলাব লাগে। তাই সেই উদ্দেশ্যত আমি প্ৰণীত হৈ আমি UPPL দলত যোগদান কৰিলোঁ। UPPL জিন্দাবাদ আজিৰ পৰা কৈ আছোঁ আৰু ভৱিষ্যতে কৈ থাকিম বুলি আশা ৰাখি মই আজি এই UPPL দলত যোগদান কৰিলোঁ। ভাল লাগিছে যে বিগত বছৰত হাগ্ৰামা মহিলাৰ নেতৃত্বত চৰকাৰে যিখিনি কাম কৰিব পৰা নাই, আমাৰ UPPL দলৰ প্ৰমোদ বড়ো ডাঙৰীয়ে সেইখিনি কাম কৰিছে আৰু সফলো হৈছে। আৰু আশা কৰিছোঁ ভৱিষ্যত জীৱনলৈ BTR উন্নতি হওক আৰু ঐক্যতাৰ ক্ষেত্ৰত হওক, শিক্ষাৰ ক্ষেত্ৰত হওক, যিখিনি আগবঢ়াই লৈ গৈছে আৰু আগবঢ়াই লৈ যাব বুলি আমি আশাবাদী। আৰু এইটো আশালৈ আজি BPF দলৰ পৰা বিচ্ছিন্ন হৈ আজি UPPL দলত মই যোগদান দিছোঁ। আগৰ 17 বছৰৰ পৰিস্থিতি আৰু এতিয়া 3 বছৰৰ পৰিস্থিতি খুবেই পৰিৱৰ্তন, এক বৃহৎ পৰিৱৰ্তন আমি দেখা পাইছোঁ। যে আগৰ বিগত 17 বছৰতকৈ এতিয়া যি পৰিৱৰ্তন, এইটো মানে ৰাতি আৰু দিনৰ মাজত যেনেকুৱা পাৰ্থক্য, তেনেকুৱা পাৰ্থক্য পৰিলক্ষিত হৈছে।